হেল্ল' এভৰিৱান, বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ মিনি ব্লগ এটা লৈ আহিলোঁ। গতিকে আবেলি সময়টো আমিনো কেনেকৈ পাৰ কৰোঁ চাওকচোন। আমি গোটেইকেইজনী নদীৰ পাৰলৈ বুলি ওলাই আহিলোঁ আৰু চাওকচোন ইমান ধুনীয়াকৈ মাছ ধৰি আছে ল'ৰাকেইটাই। উঠিছে বাৰু মাছ অলপ, আমি আৰু গোটেইকেইজনী অকণমান চাই আছোঁ। এয়া আমি এতিয়া মাছ ধৰা চাই আছোঁ আৰু চাওকচোন নদীখন ইমান পানীৰে একদম উপচি পৰিছে। আৰু আমি এতিয়া লগৰ এজনী ঘৰত আম খাবলৈ বুলি আহিছোঁ। কাষতে লগৰজনী ঘৰৰ পৰা আম আনি এতিয়া কাটি খাম আৰু চাওকচোন ইমান পকা পকা আম ধুনীয়া। ইফালে ছাগলীও খাই আছে, মানে ভিডিঅ' এটা কৰিবলৈ শান্তি নিদিয়ে এইকেইজনী। আৰু এইফালে প্ৰীতিয়ে একদম আম খাই আছে। এয়া চাওকচোন মাজে মাজে পুকীয়াও আছিলে বাৰু আমখিনি, হ'লেও খাই কিন্তু বহুত ভাল লাগিল দেই। একদম নদী পাৰত বহি লৈ আম খোৱা মজাই বেলেগ, বহুত ধুনীয়া দেই আমখিনি। আৰু আজিলৈ আমাৰ মিনি ব্লগটো ইমানেই আছিলে। বাই বাই।